নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে দা নিউজ আছাম। দক্ষিণ হালমৰাৰ সেই কুশল কলিতা, যি কুশল কলিতাৰ লগত ৩-৪জনকৈ আৰক্ষী জোৱান থকাৰ পিছতো সেই ব্ৰহ্মপুত্ৰৰ বুকুত, ব্ৰহ্মপুত্ৰ নদীত ইটো পাৰৰ পৰা সিটো পাৰলৈ যেতিয়া গৈ থকা হৈছিল আৰু সেই জাহাজৰ পৰা দুৰ্ভাগ্যক্ৰমে কুশল কলিতা বাগৰি পৰিছিল বা ভৰি পৰিছিল সেই পানীত, আৰু অপ্ৰাণ চেষ্টা কৰিছিল নিজক বচাবলৈ কুশল কলিতাই। কিন্তু শৰীৰত থকা সেই ড্ৰেছযোৰ, জেকেটটো, জোতাযোৰ ওজনৰ বাবে তেখেতে নিজক বচাব নোৱাৰিলে। আৰু অতিকে দুখৰ কথা এইটোৱেই যে তাত সেই দক্ষিণ হালমৰাৰ SP, DSP আৰু আৰক্ষী জোৱান উপস্থিত আছিল, আৰু লোক উপস্থিত আছিল, কিন্তু কোনেও সেই কুশল কলিতাক বচাবলৈ চেষ্টা নকৰিলে। কিন্তু কিয়? আৰু সেই কুশল কলিতাৰ মৃত্যুৰ জগৰীয়া হ'ল সেই দক্ষিণ হালমৰাৰ আৰক্ষী, DSP, SP। এইটো সাধাৰণ ঘটনা বুলি আপোনালোকে একেবাৰে নেভাবিব। আপোনালোকে চাওক, কুশল কলিতা যেতিয়া নাওখনৰ পৰা পানীত সৰি পৰিছিল, আৰু সেই সৰি পৰা সময়ত যেতিয়া কুশল কলিতাই নিজক বচাবলৈ চেষ্টা কৰিছিল, আৰু এই কথাটো মই জানো যে কুশল কলিতাই সেইখিনি সময়ত কেনেকুৱা ধৰণৰ জোতা এযোৰ পিন্ধি আছিল, বা কেনেকুৱা ধৰণৰ কাপোৰ কানি পিন্ধি আছিল, বা জেকেট পিন্ধি আছিলে নাই, এইটো কিন্তু নকওঁ। সাধাৰণ হিচাপে আপুনি যদি পুখুৰীত নামে বা গা ধুৱে, আপুনি একেবাৰে উলংগ হৈ সাধাৰণ এটা টি-চাৰ্ট বা পেণ্ট এটা পিন্ধি আপুনি গা ধুব পাৰিব বা সাঁতুৰিব পাৰিব। আপুনি যদি জিন্সৰ পেণ্ট এটা বা জোতা এযোৰ পিন্ধি যদি আপুনি গা ধুম বুলি ভাবে নহয়, বা সাঁতুৰিম বুলি ভাবে নহয়, জেকেট এটা লৈ সাঁতুৰিম বুলি ভাবে নহয়, এইটো একেবাৰে অসম্ভৱ। আপোনাৰ সেই কাপোৰ জোতাৰ ওজনৰ বাবে আপুনি কি হ'ব? আপুনি তলত সোমাই যাব। আৰু সেই কুশল কলিতাৰ মৃত্যু এইটোৱেই। কিন্তু যেতিয়া নেকি সেই কুশল কলিতাৰ সম্পৰ্কীয় মানুহৰ লগত কথা বতৰা আলোচনা কৰিছিল সাংবাদিকসকলে, তেতিয়া জানিব পৰা মতে যে সেই DSP, SP সকলে এইটোৱে কৈছে যে কুশল কলিতা পানীত হৈ পৰিছিল, কুশল কলিতাই কিবা পলিথিন এখন উঠাইছিল। আমি ভাবিছিলোঁ কুশল কলিতাই সাঁতুৰিব জানে। এইবিলাক আৰু কিমান সময়ত কুশল কলিতাৰ মৃত্যু হৈছিল, এই কোনো কথা পোহৰলৈ অহাই নাই। সাধাৰণতে মই এটা কথা কওঁ, ছিনিয়ৰ আৰক্ষী বিষয়া তাত উপস্থিত আছিল, SP, DSP, আৰু সেই SP, DSP সাধাৰণ কনিষ্টবলক কেতিয়াও সহায় নকৰে। কনিষ্টবলেহে সেই ছিনিয়ৰ আৰক্ষী বিষয়াক সহায় কৰে। এনেকুৱা তাৰমানে তহঁতি মৰি যা, আমি তোতকৈ ওপৰৰ, তোক কেলৈ বচাম, তই মৰি যা, তহঁতি মানে আমাৰ গাৰ্ড, তহঁতি আমাক বচা, এনেকুৱা ধৰণৰ কথা। আৰু সেই কুশল কলিতাৰ মৃত্যুৰ জগৰীয়া হ'ল সেই দক্ষিণ হালমৰাৰ সেই SP, DSP। আৰু সেই SP, DSP যদি উচিত শাস্তি নেপায়, তেনেহ'লে আৰু মইনো কি ক'ম। যিধৰণে জোনমণি ৰাভাৰ সেই ঘটনাৰ লগত জড়িত হৈ থকা সেই হত্যাকাৰী আৰক্ষী বিষয়া আজিও মুকলি আকাশত, আজিও কৰ্মৰত অৱস্থাত আছে, আজিও সেই জোনমণি ৰাভাৰ সেই তদন্ত হৈ আছে। ঠিক তেনেদৰে আপোনালোকে অনাগত সময়ত চাব, অনাগত দিনত চাব, সেই দক্ষিণ হালমৰাৰ যি SP, DSP, কোনোবা বিধায়ক, মন্ত্ৰীৰ, MLAৰ মানুহ হ'ব, আৰু সেই DSP, SPও মুকলি আকাশত থাকিব। তেখেতসকলে কোনো পানিছমেণ্ট নাপায়, তেখেতসকলৰ কোনো চাকৰি কোনেও খাব নোৱাৰে, তেখেতসকল ডাঙৰ মানুহ, তেখেতসকল বাচি যাব। কিন্তু কুশল কলিতাৰ ঘৰৰ সেই পত্নীয়ে সেই অভিযোগ উঠাইছে যে সেই সময়ত সেই দক্ষিণ হালমৰাৰ DSP, SP আৰু আৰক্ষী বিষয়া উপস্থিত আছিল, কিন্তু কিয় কেলৈ সহায় নকৰিলে বা উদ্ধাৰ নকৰিলে সেইখিনি সময়ত কুশল কলিতাক। অতিকে আচৰিত।